সকলকে শুভেচ্ছা জনাইছোঁ। অভিযাচী ক্ৰীড়া দিৱসৰ আজি ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। প্ৰথম অৰ্জুন বঁটা প্ৰাপ্ত অসমৰ ব্যক্তি তেখেত, আৰু তেখেতৰ নামতে এই ক্ৰীড়া দিৱস পালন কৰা হয়। আৰু আজি আমি আচলতে মোৰ লগৰ এজনে তেখেতৰ স্কুলৰ ফিল্ডত হৈছে এখন ডাঙৰ ফুটবল খেল ভেলগুৰি স্কুল ফিল্ডত, আৰু এখন বিশাল ফুটবল খেলৰ আয়োজন কৰিছে 3 দিনীয়া কাৰ্যসূচীয়ে। আৰু আমি আমাৰ দলটো আচলতে সাজু নাই, তথাপিতো আমি খেলিবলৈ আহিছোঁ ক্ৰীড়া দিৱস উপলক্ষে। আৰু আপোনালোকক অকণমান কিছু খেলৰ মুহূৰ্ত দেখুৱাম, চাই যাব ভিডিঅ'টো, কণ্টিনিউ কৰি যাব। এফালে ৰেফাৰী সাজু হৈছে, হুইচেলৰ লগে লগে খেলা আৰম্ভ হ'ব। এইফালৰ দলটো আমাৰ দলটো, আৰু ইফালে এইটো বেলেগ দল। আমাৰ দলে খুব এটা সুন্দৰ আৰম্ভণি কৰিছে, সুন্দৰ চৰতে খেলা আৰম্ভ কৰিছে। এতিয়া টাইব্ৰেকাৰ হ'ব, টাইব্ৰেকাৰ চাবলৈ ৰাইজ আহিছে, খুব আকৰ্ষণীয় খেল হৈছে। টাইব্ৰেকাৰ খেল আৰম্ভ হৈছে, আৰু খেলখনেই যি প্ৰথম মুহূৰ্ত, আমি খুব সুন্দৰভাৱে আৰম্ভণি কৰিছোঁ। প্ৰথমটো গ'ল আমিয়ে দিছোঁ, আৰু তাৰপিছত আমাৰ বিপক্ষ টীম আহিব, বিপক্ষ দল আহিব। তেওঁলোকে এতিয়া আকৌ শ্বট আউট ল'ব, তেওঁলোকে শ্বট ল'ব। আমাৰ গ'লকিপাৰ সাজু হৈছে তেওঁলোকৰ গ'ল প্ৰতিৰোধ কৰিবৰ বাবে। সেয়া আমাৰ গ'লকিপাৰ সাজু হৈছে, আপোনালোকে দেখিছে। আৰু তেওঁলোকৰ যি দল, মানে বিপক্ষ দল আহি উপস্থিত হৈছে, আহি পেলাই শ্বট ল'বলৈ। আৰু বিপক্ষ দলৰ সুন্দৰ এটা শ্বট, আমাৰ গ'লকিপাৰ প্ৰতিৰোধ কৰিব নোৱাৰিলে। সুন্দৰ শ্বট লৈ তেখেতে 1-1 ড্ৰ কৰিলে। ইয়াৰ পিছত আহিব আমাৰ দলটিয়ে পুনৰবাৰ চেষ্টা কৰিব। আপোনালোকে চাব, আমাৰ দলৰ এজন নিৰ্ভৰযোগ্য খেলুৱৈ আহিছে, তেখেতে দ্বিতীয়টো পেনাল্টি শ্বুটাৰৰ কাৰণে তেওঁ সাজু হৈছে। আৰু খুব সুন্দৰ শ্বট, কিন্তু তেওঁলোকৰ গ'লকিপাৰে বিফল কৰিলে। আৰু এয়া আমাৰ বৰ্তমান 1-0 ড্ৰ হৈ আছে। আৰু ইয়াৰ পিছত তেওঁলোকে যেতিয়া শ্বট আউট কৰিব, তাৰপিছত গম পোৱা যাব কি হয়গৈ ফলাফল। যিহেতু আমাৰ অনুশীলন একেবাৰে নাই, একেবাৰে অনুশীলনবিহীনভাৱে আমি খেলিবলৈ আহিছোঁ আজি ঘপক কৰে। তথাপিতো আমাৰ খেলুৱৈসকলে খুব সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে, তাকে ভাল লাগিছে। আৰু এতিয়া আমাৰ যিজন গ'লকিপাৰ, তেখেতেও এইটো গ'লটো মানে প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ল। এতিয়া 1-1 ড্ৰ হৈ আছে। বৰ্তমান 2টা শ্বট আউট হ'ল। এতিয়া প্ৰথমটো 2টা দলে সুন্দৰভাৱে গ'ল পষ্টত তেওঁলোকে সুন্দৰভাৱে সোমালে। আৰু এতিয়া 3 নম্বৰটো, আৰু এই 3 নম্বৰটো আমাৰ খুব সুন্দৰ শ্বট আছিলে, কিন্তু তেওঁলোকৰ গ'লকিপাৰ এইটো আমাৰ প্ৰতিহত কৰিলে। আৰু এতিয়া হৈ গৈছে আপোনাৰ 2-1। এইটো শেষৰটো শ্বুট আউট। এতিয়া গম পাইছে নহয় আৰু কি হ'ব। এতিয়া আমি হাৰো জিকো এটা মুহূৰ্ত, শেষৰটো শ্বুট আউটতে কি হয়। এতিয়া আমাৰ গ'লকিপাৰৰ ওপৰতে খেলটো, আৰু গ'লকিপাৰে কি কৰে, এতিয়া আমি জিকিম নে হাৰিম। আৰু যদি আমি কেনেবাকৈ প্ৰতিহত কৰিব পাৰে, তেতিয়াহ'লে গম পাব আমাৰ 60 দিনত হ'ব। ইয়াৰ পিছত এটা গ'ল শ্বুট আউট হ'ব, আৰু শেষৰটো গ'ল। আৰু আমাৰ গ'লকিপাৰ প্ৰতিহত কৰিব নোৱাৰে। যদিও আমি হাৰিলোঁ, বেয়া লগা নাই। আৰু যিহেতু আমাৰ টিম মেনেজাৰ আছে, ছাৰ কিবা এটা কওক খেলৰ বিষয়ে আজি। আৰু ক্ৰীড়া দিৱসৰ শুভেচ্ছা ৰাইজলে। ধন্যবাদ। আমি আকৌ খেলিম নে কি কয়? আকৌ খেলিম আমি, নাহোঁ আকৌ বেলেগত খেলিম আমি আকৌ খেলিম, বেলেগত খেলিমগৈ। আৰু কিন্তু ভাল লাগিলে। এনেই এটা সামান্য ভিডিঅ' আপোনালোকলৈ ক্ৰীড়া দিৱসৰ সকলোকে শুভেচ্ছা জনাই। আচলতে আমি ক্ৰীড়া দিৱসৰ কাৰণে কি কৰিলোঁ, অকণমান ক্ৰীড়াখন শান্তিৰ প্ৰাংগণ, আমি অকণ ক্ৰীড়াৰ লগত জড়িত হ'লোঁ, তাকে দেখুৱালোঁ। আৰু মই যিহেতু নেখেলিলোঁ, মই খেলিবলৈ সুযোগেই নাপালোঁ, সিহঁতে মোক নিদিলে। বাৰু কিন্তু যিয়ে নহওক বাৰু, আপোনালোকে ভিডিঅ'টো চালে ইমান লাগে, তাকে বহুত ধন্যবাদ। বাই বাই, টাটা। আজিলৈ ধন্যবাদ সকলোৱে ভিডিঅ' চোৱাৰ বাবে। জয় অসম।